নমস্কাৰ কি খবৰ সকলোকে মাৰ ইউটিউব চেনেল নিতশ্ৰী ভ্লগলৈ স্বাগতম জনাইছোঁ তেনেহ'লে আহক আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মানে আজি আমি যাম ফুৰিবলৈ মানে আমাৰ ওচৰৰ গোটেইখিনি মানুহ আজি একেলগে আমি ফুৰিবলৈ যাম তেনেহ'লে ক'ত যাওঁ হওক চব আপোনালোকক দেখাই থাকিম চাই থাকিব যেতিয়া আমি আহি পাই গ'লোঁ শুক্লেশ্বৰ ঘাট আৰু ইয়াৰ পৰা আমি যাব লাগিব উমানন্দ মন্দিৰলৈ ফেৰীত যাম যিহেতুকে চাই থাকিব আপোনালোকক দেখি আহি পালোঁ আৰু ইয়াত টিকেটৰ কাৰণে লাইন পাতি আছে চবেই টিকেটৰ অপেক্ষাত এয়া মা আৰু চবে এনেকৈ লাইন পাতি আছে আৰু আপোনালোকক মই এটা বস্তু দেখাই দিওঁ সেইকেইজনী মালকেইজনী আহি থাকা এয়া চুমু হাই কৰা এয়া মানুহ এইটো হৈছে চিনেৰীটো এয়া এতিয়া উঠি আছে এনেকৈ কৰি যদি চিনলি আমি পালোহি উমানন্দ মন্দিৰ আৰু এতিয়াখন ৰখিব আৰু আমি যাম এইটো ওপৰত আমি গৈ আছোঁ উমানন্দলৈ ষ্টেপৰ ওপৰলৈ উঠি আছে আমি এতিয়া গৈ আছোঁ আমি ওপৰত পামগৈ আৰু অলপ আছে আৰু অলপ খোজকাঢ়িব লাগিব কিন্তু দেখুৱাই দিম চাই থাকিব এয়া এতিয়া চবেই ইয়াত মন্দিৰৰ দৰ্শনৰ বাবে শাৰী পাতি আছে বহুত ভিৰ আছিলে আজি আমি প্ৰায় আঢ়ৈ ঘণ্টামান সময়ত ৰখি থাকিব লগা হ'ল তাৰ পাছতহে মন্দিৰ দৰ্শন কৰিব পাৰিলোঁ তথাপিও চাওকচোন ইমান ভিৰ মানুহবোৰৰ একদম বহুত দীঘলীয়া লাইন এয়া হৈছে মন্দিৰৰ ভিতৰৰ ভাগ মানে উমানন্দ মন্দিৰৰ ভিতৰৰ ভাগ এয়া বাহিৰত আমি আহি মানে ভিতৰত এনেকৈ থাপনাখনত সেৱা কৰি মেইন থাপনাখনলৈ যাব লাগিব আৰু ইয়াত বহুত দীঘলীয়া লাইন হৈ আছে চবেই ভিতৰলৈ যাবলৈ ৰখি আছে আৰু ভিতৰৰ যোনখিনি ষ্টেপ আছে সেই ষ্টেপেদি নামি গৈ মেইন থাপনাখন পাই আৰু ইয়াত সেৱা কৰি সিফালে ওলাই যাব লাগে আমি মন্দিৰত দৰ্শন কৰি আকৌ ফেৰীৰে মানে ঘাটলৈ উভতি আহিলোঁ আৰু এনেকৈ কৰিয়ে এইটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ আমি উমানন্দৰ পৰা আহিলোঁ আহি পেলাই এতিয়া আমি আহি আছোঁ বৈশিষ্ট্য ধামলৈ তাৰপৰা এতিয়া আমি বৈশিষ্ট্য ধাম পাই গ'লোহি আমি গৈ আছোঁ বৈশিষ্ট্য ধাম চাই থাকিব চাওকচোন বান্দৰ গোটেইখন ওপৰৰ পৰা তললৈ মাকহঁতে কেনেকৈ কেঁচুৱা লৈ ঘূৰি ফুৰিছে বান্দৰ দেখিলে ভাল লাগে চাওক এয়া হৈছে বৈশিষ্ট্য ধামৰ মানে গেটখন এইফালে এটা মন্দিৰ আছে গণেশ দুৰ্গা মন্দিৰ আৰু এতিয়া মানে মাহঁতে উঠি গৈ আছে আমি এতিয়া যাম এনেকৈ ওপৰলৈ উঠি যাব লাগিব এইবিলাক ইমান বান্দৰ বহুত ভয় লাগে দেই বান্দৰবোৰ কেনেকৈ যে লৈ আহে নহয় আৰু বস্তু থাপ মাৰি লৈ যায় একদম এয়া এতিয়া আমি ভিতৰলৈ গৈ আছোঁ ইফালে এটা ঝৰ্ণা আছে তাত যাম বাৰু এতিয়া ফাৰ্ষ্ট টাইম আমি সেৱাটো কৰি লওঁ এই মাহঁত ভিতৰলৈ গৈছে আৰু আমি এতিয়া গৈ আছোঁ বান্দৰ তো আমি এনেকৈ ভিতৰত যাম বান্দৰ এয়া মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য আমি গৈ আছোঁ কিন্তু বহুত বান্দৰ আছে এনেকৈ তললৈ আহি আছোঁ তাত পূজা কৰি মেলি পূজাখিনি কৰি লওঁ তাৰপিছত দেখাই আছোঁ এয়া বৈশিষ্ট্য মন্দিৰ চবে সেৱা কৰি আছে মইতো কি বুলি ক'বলৈ নাজানো
এতিয়া এই সাংবাদিক দাদাজনৰ লগত ফটো উঠিছে চবেই উঠিছো গাইজ এতিয়া আমি মন্দিৰৰ পৰা নামিলোঁ আৰু এতিয়া আমি যাম হোটেলত খাবলৈ যিহেতু ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাই চ' এতিয়া আমি যাম হোটেলত খাবলৈ আৰু এতিয়া আমি মন্দিৰৰ পৰা যিটো ওলালোঁ আৰু বাকী যি দেখা চাই থাকিব এইটো হৈছে মন্দিৰটো এতিয়া আমি যাওঁ দোকানলৈ এতিয়া আমি ঘৰলৈ যামগৈ আৰু তাৰপৰা এনেকৈ আজি আমি সকলোৱে মিলি উমানন্দ মন্দিৰ আৰু বশিষ্ঠ ধাম দৰ্শন কৰিলোঁ আৰু আপোনালোকৰ লগতো কিছু মুহূৰ্ত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ